কাম কৰিছিলোঁ, কিন্তু আমাৰ 28 নং গোসাইগাঁও বিধানসভা সমষ্টিৰ প্ৰয়াত বিধায়ক নাজেন্দ্ৰ নাৰ্জাৰী চাহাবৰ মোক খুব মানে ক্ল'জ আছিলে। তেখেতৰ নেতৃত্বত মই BPF-ত গৈছিলোঁ আৰু মই যথেষ্টখিনি সহায় কৰিছোঁ। কিন্তু তেওঁক BPF দলত মানে যিবিলাক মানুহৰ যেনেকুৱা দক্ষতা, সেই দক্ষতা অনুযায়ী তেওঁলোকে যিটো কাৰ্যনিৰ্বাহ দিয়াটো তেওঁলোকে কেতিয়াও দিয়া নাছিলে। মোক জাত খালি ব্যৱহাৰ কৰিছে তেওঁলোকে। গতিকে আজি মই আনুষ্ঠানিকভাৱে আমাৰ BTR-ৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰৰ ওচৰত মই আজি UPPL দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ। আৰু এই কাৰণেই কৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিষয়ে মই আগতেও জানিছোঁ আৰু এতিয়াও মই দেখা পাই আছোঁ যে তেখেতে মাটিৰ মানুহ আৰু কাম কৰাৰ যথেষ্ট স্পৃহা আছে। আৰু BTR-ত তেখেতৰ নিচিনা এজন যুৱ নেতাৰ দৰকাৰ। সেইকাৰণে তেওঁৰ হাতখন মজবুত কৰাৰ কাৰণে মই আজি আনুষ্ঠানিকভাৱে BPF দলত ত্যাগ কৰি আজি আমি UPPL দলত যোগদান কৰিছোঁ। ধন্যবাদ। মোক তেওঁলোকে কোনো পৰ্টফলিঅ দিয়া নাছিলে। তেওঁ দিম বুলি কৈছিলে। চেণ্ট্ৰেল কমিটিত যেতিয়া মেল মিটিং হৈছিলে, য'ত মোক প্ৰয়োজন পৰিছিলে, দৰকাৰ হৈছিলে, তাতে মোক লৈ গৈছে। আৰু কোনোবাই মোক মানে বিভিন্ন সময়ত বিভিন্ন মানে কি পদবীৰে তেওঁলোকে মোক সম্বোধন কৰিছিলে আৰু মই যথেষ্ট লাজ পাইছিলোঁ তেতিয়া। তো আজি সেইখিনি বাদ দিয়ক। মোৰ আজি যিটো মনৰ আশা, যাতে আমি UPPL দলত যোগদান কৰি পেলাই সেইখিনি পূৰণ কৰিব পাৰোঁ, ৰাইজৰ কাৰণে যাতে আমি পূৰ্ণ উদ্যমে কাম কৰিব পাৰোঁ, একদম হাৰ্ড এণ্ড চোল কাম কৰিব পাৰোঁ, এইখিনি কৈ মই সকলোকে ধন্যবাদ যাচিছোঁ। UPPL